আপুনি নিশ্চয় পৃথিৱীৰ সপ্তম বিস্ময়ৰ বিষয়ে শুনিছে। প্ৰাচীন বিশ্বৰ এই সপ্তম আশ্চৰ্যৰ পৰা উমান পোৱা যায় প্ৰাচীন সময়ৰ শিল্প ও স্থাপত্য কলাৰ আশ্চৰ্যজনক কাৰ্যবোৰ। সেই সময়ৰ লোকসকলৰ দক্ষতা, কল্পনাশক্তি আৰু কঠোৰ পৰিশ্ৰম প্ৰবল আছিল বাবেই তেওঁলোকে নিৰ্মাণ কৰা সৃষ্টিক আজিও আমি বিস্ময় বুলি কওঁ। খ্ৰীষ্টপূৰ্ব ২২৫ বাইজেণ্টাইমৰ ফিলৰ দ্বাৰা নিৰ্মিত তালিকাখনৰ ভিত্তি কৰিয়েই প্ৰাচীন পৃথিৱীৰ সপ্তম বিস্ময়কেইটা নিৰ্ধাৰণ কৰা হৈছিলে। কিন্তু মানুহ আৰু প্ৰাকৃতিক শক্তিৰ ধ্বংসলীলাই প্ৰাচীন বিস্ময়বোৰৰ এটাৰ বাহিৰে আন ৬টা বিস্ময় এটা এটাকৈ পৃথিৱীৰ বুকুৰ পৰা ইয়াৰ অস্তিত্ব মচি পেলায়। আহক এতিয়া আমি এটা এটাকৈ ৭টা বিস্ময়ৰ বিষয়ে জানো। নীল নদীৰ পশ্চিম পাৰত অৱস্থিত সপ্তম বিস্ময়ৰ আটাইতকৈ প্ৰাচীন বিস্ময়টো হ'ল গিজাৰ পিৰামিড। খ্ৰীষ্টপূৰ্ব ২৫৮৪ অৰ্থাৎ আজিৰ পৰা প্ৰায় ৪৫০০ বছৰ আগেয়ে এই পিৰামিড নিৰ্মাণ কৰা হৈছিলে। ১৩ একৰ মাটিত বিস্তৃত এই পিৰামিডটোত ২০ লাখ শিলৰ বৰ্গৰে বনোৱা হৈছিল। ই ৪০০০ বছৰলৈ পৃথিৱীৰ আটাইতকৈ ওখ মানৱ নিৰ্মিত সৃষ্টি আছিলে। ১৪৬ মিটাৰ ওখ এই পিৰামিডটো নিৰ্মাণ কৰোঁতে চূণশিল আৰু গ্ৰেনাইটৰ যথেষ্ট ব্যৱহাৰ কৰা হৈছিল। এই পিৰামিডটো নিৰ্মাণ কৰোঁতে ২৭ বছৰ সময় লাগিছিল। ইয়াত সেই সময়ৰ ৰজা মহাৰজাৰ সমাধি হিচাপে ব্যৱহাৰ কৰা হৈছিল। তেওঁলোকৰ ৰীতি আছিলে মৃত্যু হ'লে মৃতকৰ শৰীৰটো কাপোৰেৰে ঢাকি ইয়াক বাকচত ভৰাই তাত থৈ দিছিল। ইয়াক তেওঁলোকে মামি বুলিছিল। সপ্তম প্ৰাচীন বিস্ময়ৰ এইটোৱে এতিয়াও ধ্বংস নোহোৱাকৈ বাকী আছে। দ্বিতীয় আটাইতকৈ প্ৰাচীন বিস্ময়টো হ'ল বেবিলনৰ ওলোমা উদ্যান। খ্ৰীষ্টপূৰ্ব ৬০০ চনতে এই বিস্ময়টো বনোৱা হৈছিলে। ইতিহাসবিদসকলৰ মতে এই বিস্ময়টো বেবিলন চহৰত নিৰ্মাণ হৈছিলে, য'ত আজিৰ ইৰাক দেশৰ হিলাল ঠাইখন অৱস্থিত। মাটিৰ বোকাৰে নিৰ্মাণ কৰা পাহাৰ যেন লগা এই বিস্ময়টোত তৰপ তৰপকৈ লতা, গুল্মজাতীয় সৰু ডাঙৰ বিভিন্ন ধৰণৰ গছ-গছনি শাৰী শাৰীকৈ লগোৱা হৈছিল। কথিত আছে যে এই উদ্যানখনৰ ওচৰতে সেই সময়ৰ বেবিলনৰ ৰজা নেবুচাডনেজাৰ দ্বিতীয়ই এটা ডাঙৰ প্ৰাসাদো নিৰ্মাণ কৰিছিল, যাৰ নাম আছিল দ্য মাৰ্বল অফ মেনকাইণ্ড। ৰজাই তেওঁৰ পত্নী ৰাণী এমিটিছৰ বাবে এই উদ্যান আৰু প্ৰাসাদ নিৰ্মাণ কৰিছিল, কিয়নো তেওঁৰ পত্নীয়ে সেউজীয়া পাহাৰ আৰু ধুনীয়া গছ-গছনি বহুত ভাল পাইছিলে। আন কিছু ইতিহাসবিদৰ মতে এই উদ্যানখন নিৰ্মাণ কৰিছিল খ্ৰীষ্টপূৰ্ব ৯ শতিকাৰ বেবিলনৰ ৰাণী চেমিৰমিছে। সেইবাবে ইয়াক চেমিৰমিছৰ ওলোমা উদ্যানো বোলা হয়। দুৰ্ভাগ্যজনক যে খ্ৰীষ্টীয় প্ৰথম শতিকাত প্ৰবল ভূমিকম্পত এই উদ্যানখন ধ্বংস হৈ যায়। প্ৰাচীন পৃথিৱীৰ সপ্তম বিস্ময়ৰ এইটোৱে একমাত্ৰ বিস্ময় যাৰ সঠিক অৱস্থান জনা নাযায়। বেবিলনৰ কোনো প্ৰাচীন কিতাপত স্পষ্টভাৱে ইয়াৰ বৰ্ণনা নাই। আছে কিছুমান ইয়াৰ লগত জড়িত কাহিনীহে। কিছুমানে আকৌ এই উদ্যানখনক কাল্পনিক বুলিহে ভাবে। তৃতীয় বিস্ময়টো হ'ল ইফেছাছৰ আৰ্টেমিছৰ মন্দিৰ। এই মন্দিৰটো গ্ৰীক দেৱী আৰ্টেমিছৰ স্মৃতিত বনোৱা হৈছিল। ইয়াক ডায়ানাৰ মন্দিৰ বুলিও কোৱা হয়। বৰ্তমানৰ তুৰ্কীৰ চেলচুক সেইখন ঠাই য'ত তাতে এই বিস্ময়টো বনোৱা হৈছিলে। ৭০০ খ্ৰীষ্টপূৰ্বত পোনপ্ৰথমে ইয়াক সজা হৈছিলে, কিন্তু বানপানীত ই প্ৰায় সম্পূৰ্ণৰূপে ধ্বংস হৈছিলগৈ। আকৌ দ্বিতীয়বাৰ বনোৱা হৈছিলে ৫৫০ খ্ৰীষ্টপূৰ্বত। ই দীঘলে ১১৫ মিটাৰ আৰু ৪৬ মিটাৰ বহল আছিল। মাৰ্বল পাথৰেৰে ইয়াক সজা হৈছিলে। ৩৫৫ খ্ৰীষ্টপূৰ্বত ইয়াক পুনৰবাৰ ধ্বংস কৰে হেৰাষ্ট্ৰটাছে মন্দিৰটোত অগ্নিসংযোগ কৰি। শেষৰবাৰৰ বাবে ইয়াক ইফেছাছৰ লোকসকলেই পুনৰ নিৰ্মাণ কৰিছিল। তৃতীয়বাৰ তেওঁলোকে আগতকৈ ডাঙৰ আৰু ইমান ধুনীয়াকৈ মন্দিৰটো নিৰ্মাণ কৰিছিল যে সকলোৱে ইয়াক বিস্ময় মানিছিল। অৱশেষত ২৬৮ চনত পূব জাৰ্মানীৰ কিছু আক্ৰমণকাৰীয়ে মন্দিৰটো ভাঙি মন্দিৰৰ সা-সৰঞ্জামবোৰ চুৰি কৰি লৈ যায়। চতুৰ্থ বিস্ময়টো হ'ল অলিম্পিয়াৰ জিউছৰ প্ৰতিমা। জিউছ হ'ল গ্ৰীকসকলৰ আকাশ আৰু বিজুলীৰ দেৱতা। ১২.৪ মিটাৰ ওখ এই প্ৰতিমাটো বহি থকা অৱস্থাত সজা হৈছিলে আৰু ইয়াক জিউছৰ মন্দিৰত স্থাপন কৰা হৈছিল। ৪৩৫ খ্ৰীষ্টপূৰ্বত গ্ৰীকৰ ভাস্কৰবিদ ফিডিয়াছে এই প্ৰতিমাটো সাজিছিল। এই প্ৰতিমাটো ডাঙৰ কাঠৰ সজাত হাতীৰ দাঁত আৰু সোণেৰে নিৰ্মাণ কৰা হৈছিল আৰু বহুত মূল্যৱান ৰত্নৰে ইয়াক সজা হৈছিলে।
এই বিস্ময়টো ৫ম শতিকাত ধ্বংস হৈ যায়। কি কাৰণত ই ধ্বংস হয় ইয়াক জনা নাযায়। ১১ শতিকাৰ বাইজেণ্টাইন ইতিহাসবিদসকলৰ মতে ৪৭৫ চনত এই প্ৰতিমাটো কনষ্টেণ্টিনোপললৈ লৈ যোৱা হয় আৰু তাতেই ইয়াক জ্বলাই দিয়া হয়। প্ৰাচীন পৃথিৱীৰ ৫ম বিস্ময়টো হ'ল মাউচেলাছৰ সমাধি। এই সমাধিটো মাউচেলাছৰ বাবে ৩০০ খ্ৰীষ্টপূৰ্বত হালকিৰ নাচাছত সজা হৈছিলে। মাউচেলাছ সেই সময়ৰ পাৰস্যৰ সাম্ৰাজ্যৰ কাইৰাৰ গভৰ্ণৰ আছিল। ইয়াৰ আকাৰ, শিল্পকলা আৰু আলংকাৰিক বৈশিষ্ট্যবোৰৰ বাবে ইয়াক প্ৰাচীন পৃথিৱীৰ অন্যতম বিস্ময় বুলি স্বীকৃতি দিয়া হৈছিলে। এই সমাধিটো দ্বাদশ শতিকাৰ পৰা পঞ্চদশ শতিকালৈ হোৱা এটাৰ পিছত আনটো ভূমিকম্পৰ ফলত ধ্বংস হয়। ষষ্ঠ বিস্ময়টো হ'ল কলছাছ অৱ ৰ'ডছ। ৰ'ডছৰ কলছাছ হ'ল এটি প্ৰতিমা যাক গ্ৰীক দ্বীপ ৰ'ডছত খ্ৰীষ্টপূৰ্ব ২৯২ৰ পৰা খ্ৰীষ্টপূৰ্ব ২৮০ৰ ভিতৰত নিৰ্মাণ কৰা হৈছিল। এই প্ৰতিমাটো আছিল গ্ৰীক দেৱতা হিলিয়াছৰ আৰু চাইপ্ৰাছৰ বিৰুদ্ধে তেওঁলোকৰ বিজয় উদযাপন কৰাৰ উদ্দেশ্যে তৈয়াৰ কৰা হৈছিলে। পিতল আৰু লোহাৰে এই প্ৰতিমাটো প্ৰধানকৈ সজা হৈছিলে। এই প্ৰতিমাটোত এটি ৫০ ফুট ওখ বগা মাৰ্বলৰ আসনত থিয়কৈ থোৱা হৈছিলে। এই প্ৰতিমাটো নিৰ্মাণ কৰোঁতে ১২ বছৰ সময় লাগিছিল। ৭ম শতিকাত আৰৱ আৰু গ্ৰীকৰ যুদ্ধৰ ফলত এই প্ৰতিমাটো ধ্বংস হৈ যায়। পৃথিৱীৰ ৭ম বিস্ময়টো হ'ল আলেকজেণ্ড্ৰিয়াৰ লাইট হাউচ বা বিজুলী ঘৰ। টলেমীৰ ৰাজত্বকালত টলেমী দ্বিতীয় ফিলাডেলফাছে এই বিজুলী ঘৰটো নিৰ্মাণ কৰিছিল। ১০০ মিটাৰ ওখ এই টাৱাৰটোৰ তলপিনে আছিল বৰ্গাকাৰ, মাজৰ পিনে আকৌ অষ্টভুজৰ আকৃতিৰ আছিলে আৰু একেবাৰে ওপৰৰ পিনে আছিল বেলন আকৃতিৰ। ইয়াক সম্পূৰ্ণ কৰোঁতে ৮০০টাৰ ওপৰ মুদ্ৰাৰ খৰচ হৈছিলে আৰু ১২ বছৰ সময় লাগিছিল। চূণশিল আৰু গ্ৰেনাইটেৰে ইয়াক সজা হৈছিলে আৰু পোহৰৰ বাবে ওপৰত এক অগ্নিকুণ্ডৰ ব্যৱস্থা আছিলে। অৱশেষত বহুকেইটা ভূমিকম্পৰ ফলত ই লাহে লাহে ভাঙিবলৈ ধৰে আৰু ১৪৮০ চনত ই প্ৰায় ধ্বংস হয়। আজিলৈ ইমানেই বন্ধুসকল। ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব আৰু এনেকুৱা জ্ঞানবৰ্ধক ভিডিঅ' চাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।